হেল্ল' ভিউৱাৰ্ছসকল, স্বাগতম জনাইছোঁ আপোনালোকক এক্সেল ছিৰিজৰ আৰু এটা নতুন খণ্ডলৈ। এই খণ্ডটোত মই এক্সেলত যিটো ইনচাৰ্ট অপশ্যন আছে তাৰ বিষয়ে ডিছকাছ কৰিম। মই আপোনালোকক দেখুৱাম যে কি ধৰণে আপোনালোকে এখন এক্সেল ছিটত ইমেজ, ক্লিপ আৰ্ট, স্মাৰ্ট শ্বেপছ বা আপোনালোকে যদি কিবা পিকচাৰ ইনচাৰ্ট কৰিব বিচাৰিছে বা আপোনালোকে ছাপ'জ এই ডেটা ছিটৰ এটা যদি আপুনি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন বিচাৰিছে তেনেহ'লে কি ধৰণে আপোনালোকে ইনচাৰ্ট কৰিব পাৰিব। সকলোকে প্ৰথম কথাটো হৈছে যে কিয় আপোনালোকে এখন ডেটা ছিটত ইমেজ বা ক্লিপ আৰ্ট ইনচাৰ্ট কৰিবলগীয়া হয়। ইয়াৰ কাৰণটো এই কাৰণে যে যেতিয়া আপুনি এখন ডেটা ছিটত ইমেজ বা ক্লিপ আৰ্ট যদি ইন্ট্ৰডিউচ কৰে, যিটো নেকি আপোনাৰ ডেটা ছিটৰ লগত ৰিলেভেণ্ট হয়, তেতিয়া আপোনাৰ ডেটা ছিটখন কি হয়, বেছি এট্ৰেক্টিভ হয়। আপুনি যদি কোনোবা অফিচত বা কোনোবা যদি জেগাত আপোনালোকে প্ৰেজেণ্টেশ্যন দিছে, তেনে ক্ষেত্ৰত আপোনালোকে যদি এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকৰ ডেটা ছিটত ইন্ট্ৰডিউচ কৰে, তেতিয়া আপোনাৰ ডেটা ছিটখন এট্ৰেক্টিভ হয়। আৰু সেয়েহে আপোনালোকে তেনেকুৱা ধৰণৰ যদি এলিমেণ্ট এড কৰিব পাৰে, এড কৰিব লাগে। গতিকে সকলোকে প্ৰথমতে যদি আমি ইমেজ, পিকচাৰ যিকোনো বস্তু ইনচাৰ্ট কৰিবলৈ আপোনালোকে যদি ওপৰত ৰিবনডাল চাই হোম টেবটো যিটো আছে, এই হোম টেবৰ কিনাৰতে দেখিবলৈ পাইছে ইনচাৰ্ট, গতিকে তালৈ গ'ল আৰু ইয়াৰ আণ্ডাৰতে বেলেগ বেলেগ ইনচাৰ্টৰ অপশ্যন আছে, গোটেই ৰিবনডালত দিয়া আছে। অ'কে, আমি ইয়াত এতিয়া প্ৰথমতে এখন পিকচাৰ ইনচাৰ্ট কৰিবলৈ চেষ্টা কৰিম। অ'কে, গতিকে ইয়াত চাওক এটা পিকচাৰ্ছ বুলি লিখা আছে, গতিকে তাত যদি আপুনি ক্লিক কৰে এনেকুৱা ধৰণৰ এখন উইণ্ড' ওলাব আৰু তাৰ পাছত আপুনি আপোনাৰ পিচিত য'ত আপুনি ইমেজখন ছেভ কৰি থৈছে সেই পাৰ্টিকুলাৰ ফল্ডাৰটোলৈ বা ড্ৰাইভটোলৈ গৈ আপুনি ইমেজখন ইয়ালৈ আনিব পাৰিব। অ'কে, তো লেটছে মই এই বাজেট বোলা যিটো ইমেজ আছে সেইখন ইয়ালৈ আনি লৈছোঁ। তাৰপাছত চিলেক্ট কৰিলোঁ, চিলেক্ট কৰি ইয়াত যদি ইনচাৰ্টত ক্লিক কৰে, এইখন চাওক বহুত ডাঙৰ ইমেজ হয়। এই ইমেজখন ইয়ালৈ, এইখন ইমেজ ইয়ালৈ আহি গ'ল। অ'কে, আৰু এই ইমেজখন এতিয়া মই সৰু কৰি লৈছোঁ চাইজটো। দেখিছেনে এইখন ইমেজৰ চাৰিওফালে আপোনাৰ কিছুমান হোৱাইট কালাৰৰ ডট বনাই থোৱা আছে। গতিকে এই ডটবোৰ আপুনি টানিলে, যিকোনো ফালে যদি টানি আপুনি নিজৰ মতে আপুনি ৰিচাইজ কৰি ল'ব পাৰে। অ'কে, এতিয়া মই এখন অলপ সৰু কৰি ল'ম, সৰু কৰি এইখন মই ইয়াত প্লেচ কৰি দিম। অ'কে, আৰু ইয়াত এটা বস্তু আপুনি চাওক, ইয়াৰ ওপৰত এটা আপুনি এইটো ৰাউণ্ড এৰ' দেখিবলৈ পাইছে। গতিকে এইটোৰ ওপৰত যদি আপুনি ক্লিক কৰে তেতিয়া আপুনি ইমেজখন ৰোটেট কৰিব পাৰিব, দেখিছেনে? অ'কে, গতিকে এতিয়া মই ৰোটেট নকৰোঁ, এতিয়া চিম্পলি মই এখন সৰু কৰিম আৰু সৰু কৰি মই এই এক্সপেন্সৰ কিনাৰত এনেধৰণে বহুৱাই দিম। অ'কে, গতিকে এইখন মই ইমেজ ইয়াত ইনচাৰ্ট কৰিলোঁ আৰু যেতিয়া আপোনালোকে ইয়াত চাওক ইমেজখনত যেতিয়া মই ক্লিক কৰিম তেতিয়া আপুনি যদি এই ৰিবনডালত চাই ওপৰত আপুনি ফৰ্মেট বোলা এটা অপশ্যন পাই যাব, দেখিছেনে? এই ফৰ্মেটিঙৰ আণ্ডাৰত যদি আপুনি নৰ্মেলি বাহিৰত ক্লিক কৰি ৰাখে তেতিয়া আপুনি তেনেধৰণৰ ফৰ্মেট অপশ্যনটো নাপায়, কিন্তু যেতিয়াই মই ইমেজখনত ক্লিক কৰিম তেতিয়া ওপৰত এটা ফৰ্মেট অপশ্যন আহি যায় আৰু এই ফৰ্মেট অপশ্যনটোৰ আণ্ডাৰত বেলেগ বেলেগ অপশ্যন আছে যিবোৰে নেকি এই ইমেজখনক আৰু আপুনি মডিফাই কৰিব পাৰে বা ফৰ্মেটিং কৰিব পাৰে। লেটছে এতিয়া একেবাৰে প্ৰথমটো আছে কাৰেকশ্যনছ। ৰিমুভ বেকগ্ৰাউণ্ডটোৰ কথা মই পিছত ডিছকাছ কৰিম। তাৰপিছতো আছে কাৰেকশ্যনছ। গতিকে কাৰেকশ্যনত যদি আপুনি যায় তেতিয়া দেখিছে ইয়াত এই ফটোখনৰে বেলেগ বেলেগ ইয়াত আছে, শ্বাৰ্প কৰি থোৱা আছে, ব্ৰাইটনেছটো অলপ ঠিক কৰি থোৱা আছে, এনেধৰণৰ বেলেগ বেলেগ অপশ্যনবোৰ আছে, দেখিছেনে? তাৰ লগতে আপুনি তললৈ যদি চাই পিকচাৰ কাৰেকশ্যনছ অপশ্যনছ বুলিও আছে। এইটো ক্লিক কৰিলে আপুনি ৰাইট হেণ্ড ছাইডে এনেকৈ পাব। এইফালে চাওক, ইয়াত আপুনি শ্বাৰ্পনেছ ইনক্ৰিজ কৰিব পাৰে, ইমেজখনৰ যদি ব্ৰাইটনেছটো আপুনি বোলে অলপ বেছি কৰিব বিচাৰিছে ব্ৰাইট কৰিব পাৰে, বা কণ্ট্ৰাষ্টটো যদি আপুনি ইনক্ৰিজ কৰিব বিচাৰিছে কৰিব পাৰে। ঠিক একেদৰে পিকচাৰ কালাৰ্ছ আছে, আপুনি ইমেজখনৰ ছেচুৰেশ্যনটো বঢ়াব পাৰে, কমাব পাৰে। অ'কে, আৰু আপুনি লাষ্ট অপশ্যনটো যিটো আছে সেইটো হৈছে ক্ৰপ। যদি আপোনাৰ বোলে এই ফটোখন অলপ ক্ৰপ কৰিবলৈ মন গৈছে, বোলে এটা পৰ্চনহে আপুনি ল'বলৈ ইচ্ছা কৰিছে, তেতিয়া আপুনি ক্ৰপ কৰিব পাৰিব। ক্ৰপ মানে হৈছে যে ইমেজখনৰ এটা পৰ্চন আপুনি কাটি উলিয়াই আনিব পাৰিব। অ'কে, গতিকে এইবোৰ আপোনাৰ ট্ৰায়েল এণ্ড এৰৰ মেথড হয়। আপোনালোকে এখন ইমেজ এনেকৈ ইনচাৰ্ট কৰি আপোনালোকে এই অপশ্যনবোৰ ইউজ কৰি চাব, বুজিবলৈ একেবাৰে সহজ হয়। আৰু আপোনালোকে যদি কিবা অসুবিধা পায় তেনেহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক হেল্প কৰিম, সহায় কৰিম। গতিকে ফাৰ্ষ্ট অপশ্যনটো কাৰেকশ্যনছ হৈ গ'ল। ছেকেণ্ড আপোনাৰ কালাৰ্ছ আছে। এই চাওক, প্ৰথমটোত কাৰেকশ্যনছ যেতিয়া আমি চাম তেতিয়া ইয়াত খালি ব্ৰাইটনেছ, কণ্ট্ৰাষ্ট সেই কথাবোৰৰ কথা আমি ডিছকাছ কৰিছোঁ। আৰু যেতিয়া কালাৰ চাম তেতিয়া আমি ইমেজখনৰ বেলেগ বেলেগ কালাৰ আমি ইয়াত ইউজ কৰিব পাৰোঁ। মানে গোটেই কালাৰটো চেঞ্জ হৈ যাব, য়েল্ল' কালাৰ, ব্লু কালাৰ, যিটো আপোনাৰ ইচ্ছা সেইটো অনুসাৰে আপোনালোকে ইয়াৰ পৰা বেলেগ বেলেগ অপশ্যন ইউজ কৰিব পাৰে। অ'কে, তাৰ পাছত আপুনি ইয়াত দেখিবলৈ পাইছে চেঞ্জ পিকচাৰ আছে। গতিকে এই ফটোখন যদি আপুনি আন এখন ফটো দি ৰিপ্লেচ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চেঞ্জ পিকচাৰত আপোনালোকে ক্লিক কৰিব লাগিব আৰু চেঞ্জ পিকচাৰ ক্লিক কৰাৰ লগে লগে এই
ইনচাৰ্ট পিকচাৰৰ অপশ্যনটো ওলাই যাব তাত আপোনালোকে প্ৰথমটো আছে ফ্ৰম এ ফাইল যদি আপোনাৰ বেলেগ এখন ফটো ইনচাৰ্ট কৰিবলৈ মন গৈছে আপুনি চিম্পলি ব্ৰাউজত ক্লিক কৰিলে আকৌ এখন ওলাই গ'ল আৰু তাৰ পৰা যিখন ফটো আপুনি ইয়াত ৰিপ্লেচ কৰিব বিচাৰিছে সেই ফটোখন সিলেক্ট কৰি চিম্পলি ইনচাৰ্ট কৰিলে ফটোখন ইয়ালৈ আহি যাব আদাৰৱাইজ চেঞ্জ পিকচাৰৰ আণ্ডাৰত আপোনাৰ বিং ইমেজ চাৰ্চ বুলিও আছে আপুনি ইয়াত ইমেজখন চাৰ্চ কৰিব পাৰে চাৰ্চ কৰিলে অনলাইন আপুনি ফটোখন পাব আৰু সেই ফটোখন সিলেক্ট কৰিও আপুনি ইয়াত ৰিপ্লেচ কৰিব পাৰে বা আপোনাৰ সাপোজ যদি ওৱান ড্ৰাইভ আপুনি ইউজ কৰি আছে ওৱান ড্ৰাইভৰ ভিতৰত সাপোজ কিবা এটা ফটো আছে গতিকে তাৰ পৰা আপোনালোকে ইয়াত ইমেজখন ইনচাৰ্ট কৰিব পাৰে ওকে আৰু তাৰ পাছত আপোনালোকৰ এইফালে বেলেগ এইবোৰ অপশ্যন আছে চক ষ্টাইলবোৰ আছে আপুনি ইমেজখনত বৰ্ডাৰবোৰ কেনেকৈ ষ্টাইল দিব বিচাৰিছে গতিকে মাউচটো চিম্পলি আপুনি এই বেলেগ অপশ্যনবোৰৰ ওপৰত যদি ৰাখে তেতিয়া আপুনি তাৰ প্ৰিভিউটো তলত দেখিবলৈ পাইছে যে কেনেকুৱা ধৰণৰ চেঞ্জ কৰিব ইমেজখনত ওকে তাৰ পাছত এইফালে আছে আপুনি দেখিবলৈ পাইছে পিকচাৰ বৰ্ডাৰ যদি আপুনি এই পিকচাৰখনৰ চাৰিওফালে এটা বৰ্ডাৰ দিব বিচাৰিছে মই অলপ ডাঙৰ কৰি লৈছোঁ ওকে সাপোজ আপুনি এই পিকচাৰখনৰ চাৰিওফালে যদি এটা বৰ্ডাৰ দিব বিচাৰিছে তেতিয়াহ'লেও আপুনি কি কৰিব লাগিব এইফালে চাওক ইয়াত পিকচাৰ বৰ্ডাৰ বুলি আছে গতিকে ইয়াত মই এইফালে ৰাখি লৈছোঁ ইমেজখন এইফালে ওকে আৰু ইয়াত পিকচাৰ বৰ্ডাৰত যদি আপুনি ক্লিক কৰে তেতিয়া চাওক বৰ্ডাৰৰ বেলেগ কালাৰ আছে ইয়াৰ পৰা আপুনি বিভিন্ন ধৰণৰ কালাৰবোৰ সিলেক্ট কৰি ল'ব পাৰিব যিটো কালাৰ লাগে লেটছ সে মই ইয়াত এটা হোৱাইট নহয় ব্লু কালাৰ এটা বৰ্ডাৰ দিব বিচাৰিছোঁ ওকে পিকচাৰ বৰ্ডাৰত ক্লিক কৰাৰ লগে লগে তাৰ তলতে আপোনাৰ চাওক ৱেইটটো পাব যে আপোনাৰ যিটো বৰ্ডাৰ আছে সেইটো কিমান শকত আপুনি কৰিব বিচাৰিছে ইয়াৰ পৰা মই অলপ বেছি শকত এটা সিলেক্ট কৰি লৈছোঁ ওকে গতিকে এনেধৰণে আপুনি বৰ্ডাৰখন দি ল'লে দেখিছে তাৰ লগতে আছে চাওক পিকচাৰ ইফেক্টছ আছে গতিকে ইয়াৰ পৰা আপুনি বেলেগ ইফেক্টছবোৰ দিব পাৰিব যেনেকৈ আপোনাৰ গ্লো বোলে ইফেক্ট লাগে তেনেহ'লে আপুনি দেখিছে যদি মই গ্লো ইফেক্টত ক্লিক কৰিছোঁ মই ফটোখন অলপ ইফালে আনি লৈছোঁ 1 ছেকেণ্ড ওকে ইয়াত ৰাখি লৈছোঁ আৰু এতিয়া যদি মই ইফেক্টছত গৈ গ্লোলৈ যাওঁ সেইটো চাওক পিকচাৰৰ চাৰিওফালে এটা গ্লো ইফেক্ট আপোনালোকে দেখিবলৈ পাইছে দেখিছে গতিকে এনেধৰণৰ ছফ্ট এজেছ বোলে লাগে আপোনাক তেতিয়া ছফ্ট এজেছ পাব আপুনি বা ৰিফ্লেকশ্যন যদি আপুনি ক্ৰিয়েট কৰিব বিচাৰিছে ইমেজৰ এইটো চাওক ৰিফ্লেকশ্যন এটা ক্ৰিয়েট হৈ আহিছে হয়নে দেখিবলৈ পাইছে ওপৰলৈ কৰি দেখাইছোঁ মই আপোনালোকক এইটো চাওক ৰিফ্লেকশ্যন ক্ৰিয়েট হৈছে গতিকে এনেধৰণৰ বেলেগ অপশ্যনবোৰ আপোনালোকে ইউজ কৰি আপোনালোকৰ ইমেজখন আপোনালোকে আকৌ অলপ মেনিপুলেট কৰি ল'ব পাৰে ওকে তাৰ লগতে আপোনালোকৰ আৰু অপশ্যন আছে এইফালে ৰোটেশ্যন আছে আপোনালোকে ৰোটেশ্যন কৰাব পাৰে ইমেজখন যদি আপোনাৰ 90 ডিগ্ৰী ঘূৰাবলৈ আছে বা আপোনালোকে যদি লেফ্টত ঘূৰাব বিচাৰিছে বা যদি আপুনি ফ্লিপ কৰিব বিচাৰিছে এইখন চাওক ফ্লিপ হৈ গৈছে চাওক ফ্লিপ হৈ গৈছে ভাৰ্টিকেলি হৰাইজেণ্টেলি ৰোটেট যদি কৰাব বিচাৰিছে গতিকে এই সকলোবোৰ অপশ্যন ইয়াত দিয়া আছে মানে যিকোনো প্ৰকাৰে আপুনি আপোনাৰ ইমেজখন মেনিপুলেট কৰিব পাৰে ওকে গতিকে এতিয়া মই চাইজটো সৰু কৰি ইয়াত আকৌ ৰাখি ল'ম এতিয়া আমি আকৌ ইনচাৰ্ট অপশ্যনলৈ যাম আৰু ইনচাৰ্টত তাৰ কিনাৰতে পিকচাৰ অপশ্যনৰ আণ্ডাৰত থকা সকলোবোৰ কথা আমি ডিছকাছ কৰিলোঁ ইয়াত তাৰ কিনাৰতে আছে অনলাইন পিকচাৰ্ছ লেটছ সে আপোনাৰ ফটোখন বোলে আপোনাৰ ডেস্কটপত নাই আৰু আপুনি অনলাইনৰ পৰা ডাইৰেক্ট আপুনি ইয়াত ইনচাৰ্ট কৰিব বিচাৰিছে সেই ক্ষেত্ৰত আপোনালোকে অনলাইন পিকচাৰ্ছ বাটনটো ক্লিক কৰি ইনচাৰ্ট কৰিব পাৰে তাৰপাছত ইয়াত আছে শেপছ প্ৰথমতে শেপত ক্লিক কৰিলে তাৰপাছত ইয়াত চাওক বহুত বেলেগ ধৰণৰ শেপ আছে সাপোজ মোক এই ৰেক্টেংগুলাৰ শেপটো লাগে গতিকে এই শেপটোত মই ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ পাছত চাওক এইটো প্লাছ হৈ আছে আৰু এতিয়া যদি মই এটা ৰেক্টেংগল ইয়াত ড্ৰ কৰোঁ এইটো চাওক ৰেক্টেংগল আহি গ'ল ওকে এতিয়া আগৰ দৰে একেই যদি মই ৰেক্টেংগল শেপটো সিলেক্ট কৰোঁ তেতিয়া ইয়াত ফৰ্মেট অপশ্যনটো এক্টিভেট হৈ গ'ল আৰু ইয়াৰ পৰা চাওক বহুত বেলেগ ধৰণৰ অপশ্যন আছে আপোনাক শেপটো যদি আপুনি চেঞ্জ কৰিব বিচাৰিছে ইয়াত চাওক বেলেগ ষ্টাইল দিয়া আছে তাৰ পৰা আপুনি সিলেক্ট কৰি ল'ব পাৰে তো লেটছ সে মোক এই বক্সটোৰ খালি আউটলাইনটো দৰকাৰ আৰু মই ভিতৰৰ যিখিনি কালাৰ আছে বা ভিতৰৰ যিটো ফিল আছে সেইটো নাইকিয়া কৰিব বিচাৰিছোঁ তেন্তে আপুনি যদি ওপৰলৈ চাই ফৰ্মেটৰ আণ্ডাৰত ইয়াত দেখিবলৈ পাব শ্বেপ ফিল আছে গতিকে শ্বেপ ফিলটো যদি মই সিলেক্ট কৰোঁ ইয়াৰ পৰা যদি মই বেলেগ কালাৰ যদি লাগে ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব পাৰে কিন্তু মোক যিহেতু এতিয়া কালাৰ নালাগে গতিকে এইটো মই নো ফিল কৰি দিম ওকে নো ফিল কৰিলোঁ গতিকে চাওক মাজৰ কালাৰটো গুচি গ'ল আৰু মোক কেৱল আউটলাইনটো লাগে হয়নে সেয়ে শেপ আউটলাইন যিটো অপশ্যন আছে তাৰ তলতে আছে দেখিবলৈ পাইছে গতিকে সেইটোত মই ক্লিক কৰিম ক্লিক কৰাৰ পাছত সাপোজ মই ৰেড কালাৰৰ এটা আউটলাইন ল'ব বিচাৰিছোঁ প্ৰথমতে মই ইয়াৰ ৱেইটটো সিলেক্ট কৰি লৈছোঁ অলপ শকত কৰি লৈছোঁ
আৰু তাৰপিছত মই কালাৰটো ছাপ'জ ৰেড কালাৰ কৰি দিম বা যি কালাৰ আপোনাৰ মন যায় য়েল্ল' কালাৰো আপুনি কৰিব পাৰে লেটছ মই য়েল্ল' কালাৰে চিলেক্ট কৰি লৈছোঁ অ'কে ইয়াৰ আণ্ডাৰত আৰু বেলেগ বেলেগ অপশ্যনো আছে আপোনালোকে ট্ৰায়েল কৰিব পাৰে গতিকে চাওক এতিয়া মোৰ এই ডেটাকেইটা মই ধুনীয়াকৈ হাইলাইট কৰি ল'লোঁ আৰু যেতিয়া আপুনি এক্সেল শ্বীটখন কাৰোবাক প্ৰেজেণ্ট কৰিব তেতিয়া অট'মেটিকলি তেওঁলোকৰ যিটো কনচেনট্ৰেশ্যন হ'ব সেইটো এই জেগাডোখৰলৈ আপুনি ড্ৰ কৰিব পাৰিব গতিকে এনেধৰণৰ শ্বেপ আপোনালোকে যদি ইণ্টেলিজেণ্টলি আপোনালোকৰ এক্সেল শ্বীটত ইউজ কৰে ডেফিনেটলি আপোনাৰ এক্সেল শ্বীটখনৰ কোৱালিটিটো ইম্প্ৰুভ হয় গতিকে আকৌ মই দেখাইছোঁ ইনচাৰ্ট অপশ্যনলৈ গ'ল আৰু তাৰ পৰা ছাপ'জ আৰু বেলেগ এটা শ্বেপ আপোনাৰ দৰকাৰ হৈছে গতিকে শ্বেপত ক্লিক কৰিলে ক্লিক কৰি ইয়াত যি ধৰণৰ আপোনাৰ শ্বেপ লাগে বেছিক শ্বেপছ আছে ৰেক্টেংগেলছ আছে ব্লক এৰ'জ আছে হয়নে গতিকে মই আৰু এটা শ্বেপ আপোনালোকক দেখুৱাওঁ মই ছাপ'জ আপোনালোকক এটা এৰ'ই দেখাইছোঁ এতিয়া মই এটা এৰ' দেখুৱাম ছাপ'জ মই এই ফিগাৰটো 69.90টো হাইলাইট কৰিব বিচাৰিছোঁ গতিকে মই এনেধৰণৰ এটা এৰ' ইয়াত লৈ ল'লোঁ আৰু এৰ'টো আপোনাৰ মই ঘূৰাই ল'ম এতিয়া বা আপোনালোকে লেফ্ট হেণ্ড ছাইডৰ এৰ' আছিলে সেইটো আপোনালোকে কনচিডাৰ কৰিব পাৰে গতিকে এইটো ইয়াত মই ল'লোঁ এতিয়া চাওক এই শ্বেপটো যেতিয়া মই ইয়াত ইনচাৰ্ট কৰিলোঁ ইয়াত আপোনালোকে চাৰিওফালে হোৱাইট কালাৰৰ আপোনালোকে ডটছবোৰ দেখিবলৈ পাইছে কিন্তু তাৰ মাজতে দুটা য়েল্ল' কালাৰৰ ডটছো আছে অ'কে গতিকে আপোনালোকে বহুত এনেকুৱা ধৰণৰ শ্বেপ পাব য'ত নেকি য়েল্ল' ডটছবোৰ থাকিব আৰু এই য়েল্ল' ডটছবোৰৰ ইণ্ডিকেশ্যন এইটোৱে যে আপুনি এই শ্বেপটো আৰু আপোনাৰ ৰিকুৱাৰমেণ্ট হিচাপে মডিফাই কৰিব পাৰে তো লেটছ চে মই এই এৰ'ডালৰ টেইল যিটো আছে সেই টেইলডোখৰ মই সৰু কৰিব বিচাৰিছোঁ চিম্পলি মই এই য়েল্ল' বাটনটোত অকণমানি যিটো ডট আছে সেইটোত চিলেক্ট কৰি যদি মই টানি দিওঁ চব পিছফালডোখৰ সৰু হৈ গ'ল হয়নে ঠিক একেদৰে যিটো এৰ' হেড আছে সেইটো ছাপ'জ মই ডাঙৰ কৰিব বিচাৰিছোঁ তেতিয়া মই এই যে এইটো য়েল্ল' হেডটো আছে সেইটো চিলেক্ট কৰিম আৰু যদি এনেকৈ টানি দিওঁ তেতিয়া চব আগফালৰ হেডটো ডাঙৰ হৈ গৈছে অ'কে আৰু তাৰপাছত একেই আপুনি যদি বেলেগ কালাৰ দৰকাৰ আছে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰে হয়নে ফিল কালাৰটো গৈ মই ৰেড কৰি দিছোঁ অ'কে চাইজটো অকণমান মই সৰু কৰি লওঁ এই দেখিছে এনেকৈ মই ইনচাৰ্ট কৰি ল'লোঁ হয়নে তাৰ উপৰিও ইয়াত বেলেগ বেলেগ আৰু বহুত অপশ্যন আছে গতিকে এইবোৰ অপশ্যনৰ কথা মই আগৰ ভিডিঅ'বোৰত ডিছকাছ কৰিম অ'কে ইয়াত ব্ৰিং ফৰৱাৰ্ড চেণ্ড বেকৱাৰ্ড গতিকে এইবোৰ কথাও আপোনালোকে জানিব লাগিব তো মই এটা চিম্পল ব্ৰিং ফৰৱাৰ্ড আৰু চেণ্ড বেকৱাৰ্ড যিটো অপশ্যন আছে সেইটোৰ মই কথা এবাৰ ডিছকাছ কৰি লওঁ লেটছ চে আপুনি ইয়াত আৰু এটা শ্বেপ ইনচাৰ্ট কৰিছিলে অ'কে ছাপ'জ মই এটা শ্বেপ এটা ইয়াত এটা ইনচাৰ্ট কৰি লৈছোঁ আকৌ অ'কে এতিয়া দেখিবলৈ পাইছে যিডাল এৰ' আছিলে সেই এৰ'ডাল কি হ'ল আপোনাৰ এই ৰেক্টেংগেলটোৰ পিছফালে গুচি গ'ল হয়নে দেখিছে কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে ছাপ'জ আপুনি ৰেক্টেংগেলটোৰ ওপৰত আপুনি এৰ'ডাল ৰাখিব বিচাৰিছে অ'কে তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগিব ইয়াতো আপুনি এই যিটো শ্বেপ আছে সেইটোক আপুনি এই ফৰ্মেটৰ আণ্ডাৰলৈ যদি যায় ইয়াত দেখিছে ব্ৰিং ফৰৱাৰ্ড নহয় আপুনি এই শ্বেপটো পিছলৈ পঠিয়াব বিচাৰিছে গতিকে চেণ্ড বেকৱাৰ্ড কৰিব পাৰে চেণ্ড বেকৱাৰ্ড চাওক যেতিয়াই মই চেণ্ড বেকৱাৰ্ডলৈ ক্লিক কৰিলোঁ তেতিয়া কি হ'ল ৰেক্টেংগেলটো তললৈ গুচি গ'ল আৰু যিডাল এৰ' আছে সেইডাল ওপৰলৈ গুচি আহিল হয়নে গতিকে এই অপশ্যনকেইটা ইউজ কৰি আপুনি এনেধৰণে আপোনাৰ লেয়াৰ্ছবোৰ আপুনি চেঞ্জ কৰিব পাৰে মানে যিটো লেয়াৰ আপুনি ওপৰত ৰাখিব বিচাৰিছে সেই লেয়াৰটো আপুনি ব্ৰিং ফৰৱাৰ্ড কৰিব পাৰে আৰু যিটো আপোনাৰ পিছত ৰাখিব বিচাৰিছে সেইটোক আপুনি চেণ্ড বেকৱাৰ্ড কৰিব পাৰে অ'কে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল ইউজফুল হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত ধন্যবাদ